সকলোকে স্বাগতম জনালোঁ আমাৰ ইউটিউব চেনেল ব্ৰাউন স্কাই আশাকৰ প্ৰত্যেকে ভালে আছে। সো বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ, আজি 12 দিনমান বা 15 দিনে হ'ল কিজানি ভিডিঅ' দিয়া নাই। সো ভাবিলোঁ কি ভিডিঅ' দিম তাৰ ওপৰতে সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। আচলতে চেনেলটো খুলিলোঁ, কিন্তু তাত কাম কি হ'ল, চেনেলটো যিটো ভিডিঅ'ত বেছি ভিউ সেইটো হৈছে APSCৰ লগত ৰিলেটেড, আৰু APSC মোৰ লগত একদম দূৰ দূৰণিলৈকে কোনো ধৰণৰ মোৰ লগত লিংক নাই। প্ৰথম অৱস্থাত যেতিয়া চেনেল এটা খোলা যায় তেতিয়া চিন্তা কৰা যায় অন্তত ভিউজ লাগে, ছাবস্ক্ৰাইব লাগে, এইবিলাক চিন্তা কৰি মই ভাবিলোঁ APSC ৰিলেটেড অসমত বহুতো এটা স্ক'প আছে। কিন্তু APSC ৰিলেটেড মই কি ভিডিঅ' বনাম, প্ৰথমতে গ'লোঁ ৰেকৰ্ড কৰিলোঁ, ইণ্টাৰভিউ 2-এটা ভিডিঅ' বনালোঁ এডুকেশ্যনৰ লগত ৰিলেটেড। কিন্তু এইবিলাক ভিডিঅ' আচলতে বেলেগৰ ওপৰত ডিপেণ্ড কৰি চলা হয়, মানে মই বেলেগৰ তাত গ'লেহে ৰেকৰ্ড কৰিম আৰু তাৰপিছত ভিডিঅ'টো চলিব। কিন্তু এতিয়া মই ভাবিছোঁ যে একদমে সম্পূৰ্ণভাৱে চেনেলটো অকণমান পাৰ্চনেল ব্ৰেণ্ডিঙৰ পিনে নিব লাগিব। এতিয়া পাৰ্চনেল ব্ৰেণ্ডিং মানে কি হয়তো বহুত মানুহে জানে, কিন্তু বহুত মানুহে নাজানে, তাৰ বিষয়ে কথা পাতিম এতিয়া অকণমান। মই ইয়াতে 2খন কীবৰ্ড লগাইছোঁ, ইখন কীবৰ্ডৰো কিছুমান চুইচে কাম কৰে, এইখন চুইচৰো কিছুমান চুইচে কাম কৰে, গতিকে 2খন লগাই দিব লগত পৰিছে। এখন নতুনকৈ ল'বলগীয়া আছে, গতিকে 2খন আছে যিহেতু 2খনৰে লগাই দিছোঁ। এইটো কম্পিউটাৰৰ পৰা মানে ইয়াতে এই কীবৰ্ডখন লগাই থৈ দিছোঁ, কাৰণ এইটো কম্পিউটাৰ কাম নহয়, সেইকাৰণে ইয়াতে গোটেইখিনি কাম কৰা হৈছে। চ' মই কৈছোঁ পাৰ্চনেল ব্ৰেণ্ডিঙৰ কথা। পাৰ্চনেল ব্ৰেণ্ডিং মানে হৈছে কি, যেতিয়া ইউটিউবাৰবিলাকে যেতিয়া ইউটিউবত মেক্সিমাম ভিডিঅ' দি থাকে, বহুত মানুহে জানে, ছাবস্ক্ৰাইব কৰে, লাইক কৰে, আৰু লাইক কৰাৰ পিছত তেতিয়া কোম্পানীবিলাকে কয় কি এই মানুহজনৰ চিনাকি এটা বেলেগ ধৰণৰ নিচত আছে, নিজ মানুহে ছাবজেক্ট এটা আছে, আৰু তেতিয়া সেই ধৰণৰ ৰিলেটেডে তেতিয়া সেই মানুহজনক স্পনচাৰশ্বিপ কৰা হয়। আৰু সেই ব্ৰেণ্ডিং অনুযায়ী যদি সেই মানুহজনক ফ'ল' কৰে, যে এজন মানুহক 1000 মানুহে ফ'ল' কৰে আৰু তাৰে ভিতৰত 100জন মানুহে ভাল কৰি ফ'ল' কৰে, তেতিয়া কোম্পানীবিলাক আহে আৰু কোম্পানীবিলাক আহি কয় যে এই মানুহজনেতো জিম কৰি আছে, জিম ৰিলেটেড প্ৰডাক্ট চেল কৰিব লাগে, মই ইউজ কৰিবলৈ ক'লে হ'ল, বাকী 100জনে কিনি দিব, বেছি দিব। চ' এইটোৱে হেল্প কৰে। চ' মই যিহেতু ডিজাইন ৰিলেটেড কাম কৰোঁ, গতিকে মই ভাবোঁ কি মই যদি গ্ৰাফিক ডিজাইন বা মোৰ যিবিলাক পোষ্টাৰ বেনাৰ ডিজাইন কৰোঁ, লগো ডিজাইন কৰোঁ, সেইবিলাক যদি শ্বেয়াৰ কৰোঁ, নিশ্চয় 2-এটা ক্লাইণ্ট পাম বুলি আশা ৰাখিলে আৰু নিশ্চয় পাম, আৰু বহুতখিনি লাভো হয়। বহুতে ভাবে কি গ্ৰাফিক ডিজাইনাৰ হ'ম বা এনেকুৱা ধৰণৰ ডিজাইনিঙৰ কাম কৰিম, কিন্তু তাত এটা বহুত নিগেটিভ কথা আছে, সেই নিগেটিভ কথাটো মই শ্বেয়াৰ কৰিম। মানে নিগেটিভ কথা এইটো যে ক্লাইণ্ট আৰু যিটো যদি ডিজাইনাৰৰ মাজত কমিউনিকেশ্যনটোৰ গেপ থাকে, তেতিয়াহ'লে প্ৰব্লেমটো আহে যে ক্লাইণ্টে বিচাৰি আছে আপেল, মই দি আছোঁ কল, তো কল আৰু আপেলৰ মাজত কম্পেয়াৰটো হ'ব নোৱাৰে। কলো এক প্ৰকাৰ ভাল বস্তু হয়, আপেলো এক প্ৰকাৰ ভাল খাদ্য হয়, দুটা ফল মূলৰ ভিতৰত নিজৰ নিজৰ গুণ আছে, কিন্তু বিচাৰি থকা ক্লাইণ্টজনে আছে আপেল, মই দি আছোঁ কল, সেই প্ৰব্লেমটো এটা ডাঙৰ প্ৰব্লেম। গতিকে কেতিয়াবা এটা লগো ডিজাইন কৰিব দিয়ে, ক্লাইণ্টৰ পইণ্ট অফ ভিউ বেলেগ হয়, পইণ্ট অফ ভিউটো যে অকণমান ফ্লেট ডিজাইন লাগে, মই দি আছোঁ 3D ডিজাইন, গতিকে সেই গেপটো আমি বিশেষকৈ কমিউনিকেশ্যনৰ দ্বাৰাহে নোহোৱা কৰিব পাৰোঁ। এই কমিউনিকেশ্যন লেভেল বহুতে ভাল হ'ব লাগে, ক্লাইণ্টৰ লগত ভালদৰে ফ্ৰীলি কথা পাতিব লাগে, ক্লাইণ্টে কি বিচাৰে। কিন্তু কিছুমান ক্লাইণ্ট আছে বহুত দিগদাৰ দিয়ে, বহুত। চ' মই ডিজাইনিঙৰ কাম কেনেকৈ কৰোঁ তাৰ বিষয়ে একদম ষ্টাৰ্টিঙৰ পৰা এটা প্ৰচেছ মই দেখাই দিম। তাৰ ভিতৰত কেনেকৈ ডিজাইনিঙৰ ষ্টাৰ্টিং কৰিব লাগে, কেনেকৈ ক্লাইণ্টৰ লগত হেণ্ডেল কৰিব লাগে, লগতে ডিজাইন এটা বনাওঁতে আমি কি কথাৰ ওপৰত চিন্তা কৰিব লাগে, একদম ষ্টাৰ্টিং প্ৰচেছ কি হয়, নেক্সট ভিডিঅ' এটাত মই বনাম, আৰু আশা কৰোঁ ভাল পাব। আৰু যিবিলাকে বিজনেছ ৰিলেটেড কাম কৰিব খোজে, কেনেকৈ কমিউনিকেশ্যন পঢ়াব পাৰে বা কেনেকৈ বিজনেছ ৰিলেটেড, এইবিলাক কথাই আচলতে আহিবলগীয়া ভিডিঅ'বিলাকত শ্বেয়াৰ কৰিম। চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে, আশা কৰোঁ আপোনালোকে ভাল পাইছে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব। বাই বাই।